দৰ্শকসকল স্ক্ৰীনত দেখা এইখন এখন চিএন টোকেন আৰু এই চিএন টোকেনখন পোৱা গৈছিলে যেতিয়া মই RTI লেটাৰখন ৰেজিষ্টাৰ সেৱাযোগে গুৱাহাটীৰ GPO অফিচৰ পৰা পঠিয়াইছিলোঁ। GPO মানে জেনেৰেল পোষ্ট অফিচ। আৰু এই চিএন টোকেনখনৰ ওপৰতে দিয়া আছে RS 5848257223IN। এইটো হৈছে চিএন নাম্বাৰ আৰু এই চিএন নাম্বাৰটোৰে আমি চিঠিখন গৈ পালে নেকি তাক জানিব পাৰিম। দৰ্শকসকল আপুনি এতিয়া ভিজিট কৰক তলৰ ৱেবছাইটটো www.indiapost.gov.in। দৰ্শকসকল এই ৱেবছাইটটোত আপুনি ক্লিক কৰিলে পিছলৈ পাব স্ক্ৰীনত দেখা এই পেজটো। দৰ্শকসকল ইয়াতে আছে ট্ৰেক এণ্ড ট্ৰেচ। আপুনি ট্ৰেক আৰু ট্ৰেচ কৰিব পাৰে কনচাইনমেণ্ট নাম্বাৰৰ সৈতে বা ৰেফাৰেঞ্চ নাম্বাৰৰ সৈতে। তলত যিটো দীঘলীয়া বাকচ দিয়া আছে তাত আপুনি কনচাইনমেণ্ট নাম্বাৰটো ভৰাব লাগিব আৰু তলৰ সৰু বাকচটোত আপোনাৰ এণ্টাৰ কেৰেক্টাৰ এজ ডিছপ্লেইড ইন ইমেজ বুলি লিখা আছে। গতিকে সেই B1115C9 বহুৱাই ট্ৰেক নাওত চুই দিব লাগিব আৰু তাৰপিছত আপুনি নেক্সট পেজটো পাব। এই নতুন পেজটোত আছে আপোনাৰ ট্ৰেক এণ্ড ট্ৰেচ। কনচাইনমেণ্ট নাম্বাৰটো আমি কনচাইনমেণ্ট শ্লিপ যিখন আছিলে তাৰ হিচাপতে এইটো বহালোঁ RS 5848257223IN। আৰু তলত এটা এক্সপ্ৰেশ্যন দিয়া আছে যে 3 + 0 = ইয়াতে লিখিছে এভেলুৱেট দ্য এক্সপ্ৰেশ্যন। গতিকে আমি এই সোঁফালে দিয়া বাকচটোতো এই বাওঁফালৰ যিটো এক্সপ্ৰেশ্যন দিয়া আছে 3 + 0 = আমি 3 দি পেলাই এইটো ভৰ্তি কৰিম আৰু তলৰ ট্ৰেক নাওত টাচ কৰিম। দৰ্শকসকল এই পেজটোত আমি চাৰ্চ ৰিজাল্টটো পাম। এই পেজত দিয়া আছে আপোনাৰ চালে দেখিব যে আৰ্টিকল টাইপ ৰেজিষ্টাৰ লেটাৰ আৰু ডেলিভাৰী লোকেশ্যন আছিলে চাৰিআলি অৰ্থাৎ বিশ্বনাথ চাৰিআলি আৰু ডেলিভাৰী কনফাৰ্মড অন 8/7/2025। অৰ্থাৎ মই যিখন চিঠি এই কনচাইনমেণ্ট নাম্বাৰৰ যোগেৰে পঠাইছিলোঁ যোৱা ইংৰাজী 5/7/2025 তাৰিখে সেইখন গৈ পালে আপোনাৰ 8/7/2025 তাৰিখে 3:13 বজাত। দৰ্শকসকল আশা কৰোঁ মোৰ এই ভিডিঅ'টি চাই আপোনালোকে ভাল পালে আৰু যদি ভিডিঅ'টি চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।